ৰঞ্জন কলিতাৰ কথাৰে আৰু কমল কলিতাৰ পাঠেৰে বগামাটিলৈ আহিবচোন কেতিয়াবা। আহিবাচোন বগামাটিলৈ কেতিয়াবা, চাই যাবা বৰভূমিৰ বগামাটি। তুমি হয়তো বৰ আমোদ পাবা পাহাৰৰ পৰা নামি অহা নদীৰ শিলে শিলে খুন্দা খাই কৰা হাঁহি ধেমালিবোৰ দেখি। তুমি যদি চোৱা পাহাৰৰ কাষৰ অৰণ্যখিনিলৈ, দেখিবা গাভৰুৰ দৰে গছলতিকা মাৰি থকা শিলশিলীয়া হাঁহিবোৰ। মানুহ আহিছে আৰু কোনোবা ৰৈছে, কোনোবাই আকৌ নৈৰ পাৰতে বহি তেওঁৰ অভিমানীজনীয়ে ৰঙা দুগালত ৰচা অভিমানৰ টোপোলাটি ভাঙিছে। তুমি আকৌ অভিমানেৰে মোক পাহৰি নাথাকিবা। গ্ৰেশ্বৰ পালেই মোলৈ মনত পেলাবা। ৰৈ দিবা কি মহৰি পাৰা কি নাও কাটাত, আৰু সুধিবাচোন পাণ দোকানবোৰলৈ গৈ, ইয়াত জীৱন বাটৰ সকলো সম্ভাৱনা হেৰুৱাই মোৰ পাছত লাগি থকা পাগল প্ৰেমিকজন আছে নেকি বাৰু? সেই যে গুটকা খাই ভাল পোৱা ল'ৰাজন, নে এই জীৱনৰ সেউজীয়া বাটত কেৱল মাত্ৰ ৰঙীন কবিতা আওৰাই ফুৰা ল'ৰাজন? তুমি কিন্তু আহিবা, মোক বিচাৰি পোৱা বা নোপোৱা। চাই যাবা এবাৰ পাহাৰৰ পৰা শিলে শিলে বৈ অহা নৈৰ পাৰৰ বগামাটি। শুনিবা নৈৰ কুলু কুলু ধ্বনি, আৰু দেখিবা তাৰে কাষে কাষে উজ্জ্বল বগামাটি।